পাৰোঁ। পুলিচৰ আৰু চাকৰি ওলাব, শিক্ষকৰ আৰু চাকৰি ওলাব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু চাকৰি ওলাব। এতিয়ালৈকে 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ আৰু অহা কেইটামান দিনত আমি চেষ্টা কৰিম যাতে আৰু 50,000 ল'ৰা ছোৱালীৰ কাৰণে আমি চৰকাৰী চাকৰি দিব পাৰোঁ। পুলিচৰ আৰু চাকৰি ওলাব, শিক্ষকৰ আৰু চাকৰি ওলাব, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু চাকৰি ওলাব, যাতে দুখীয়া দৰিদ্ৰ মানুহে কৰ্ম সংস্থাপন পাব পাৰে। আজি আপোনালোকে দেখা পাইছে যে চৰকাৰী চাকৰি দিয়াৰ পিছতো আমি নতুনকৈ আঁচনি আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম।